নমস্কাৰ Wanderscape ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো আন এটি ভিডিঅ' নাছো এতিয়া ভিষ্টাডোমৰ ওচৰত বিগত কেইদিনমানৰ পৰা ভ্ৰমণ কৰি ভাল পোৱা লোকসকলৰ কাৰণে এটা চৰ্চিত বিষয় হৈ আছে ভিষ্টাডোম ট্ৰেইন ভাৰতীয় ৰেলৱে অৰ্থাৎ ভাৰতৰ ৰেলৱে মন্ত্ৰণালয়ে পৰ্যটন সম্প্ৰসাৰণৰ কাৰণে এক উদ্যোগ লৈছিল আৰু এয়া আছিল ভিষ্টাডোম টুৰিষ্ট ট্ৰেইন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱে শিলিগুৰিত এখন আৰু গুৱাহাটীৰ পৰা হাফলঙৰ মাজত ভিষ্টাডোম ট্ৰেইনৰ চলাচল আৰম্ভ কৰিছিল কিন্তু সকলোৰে মনত এটা প্ৰশ্ন হৈছিল যে যেতিয়া আমি ভিষ্টাডোমেৰে ট্ৰেভেল কৰিম হাফলঙলৈ যাম তেতিয়া খিৰিকিৰে বা বাহিৰত আমি কি দৃশ্য দেখিম কি উপভোগ কৰিব পাম গতিকে এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ হওক আমি একচুৱেলি কি দেখা পাম ভিষ্টা ট্ৰেইনৰ পৰা আমি বাহিৰৰ পিনে কি দেখিম আৰু আমি কেনেকৈ যাম এই ভিষ্টাডোম ট্ৰেইনখন ৰাতিপুৱা 6:35 গুৱাহাটীৰ পৰা হাফলং অভিমুখে ৰাওনা হয় আৰু হাফলং পায় 11:55 বজাত ৰেলখনত যেতিয়া আপোনালোকে যাত্ৰা কৰিব তেতিয়া গুৱাহাটীৰ পৰা মাণ্ডাৰদিছালৈ সমতলেৰে যাত্ৰা কৰিব অৰ্থাৎ আপোনালোকে বিভিন্ন খিৰিকিৰে খেতি পথাৰ বা তেনেকুৱা প্ৰাকৃতিক দৃশ্যৰ মাজেৰে যাব আৰু যেতিয়া মাণ্ডাৰদিছাৰ পৰা আগলৈ গতি কৰিব হাফলঙলৈ অৰ্থাৎ মাইবং হৈ হাফলঙলৈ গতি কৰিব তেতিয়া ট্ৰেইনখন পাহাৰৰ মাজেৰে যাব গতিকে দুফালে আপোনালোকে পাহাৰৰ ওপৰৰ পৰা কিছু দৃশ্য দেখা পাব পাহাৰৰ বিভিন্ন গছ গছনিৰ লগতে এক নৈসৰ্গিক অতি সুন্দৰ দৃশ্য দেখিবলৈ পাব ভিষ্টাডোমৰ পৰা লোৱা কিছুমান ক্লিপ সংযোজন কৰি মই এই ভিডিঅ'টো বনালোঁ কিন্তু একচুৱেল এক্সপিৰিয়েঞ্চটো পাবলৈ হ'লে আপোনালোকে ভিষ্টাডোমত ট্ৰেভেল কৰিবই লাগিব
এয়া মাইবং ষ্টোন হাউচ যেতিয়া হাফলং অভিমুখে যাত্ৰা কৰিব মাহুৰ নদীৰ দলঙৰ ওপৰত হাফলং অভিমুখী হ'লে আপোনালোকৰ বাওঁফালে আৰু হাফলঙৰ পৰা গুৱাহাটী অভিমুখী হ'লে আপোনালোকৰ সোঁফালে আপোনালোকে মাহুৰ নদীৰ তলত এটা কৰ্নাৰত এই মাইবং ষ্টোন হাউচটো দেখা পাব আৰু এই মাইবং ষ্টোন হাউচটো কিয় ঐতিহাসিক বা কি বৈশিষ্ট্য আছে তাৰ কাৰণে এটা সুকীয়াকৈ ভিডিঅ' বনোৱা হৈছে আৰু এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ তাৰ ডিটেইলছত চাব পাৰিব আৰু এই ভিষ্টাডোম টুৰিষ্ট স্পেচিয়েল ট্ৰেইনখনত যাত্ৰা কৰিবলৈ হ'লে আপোনালোকে IRCTC ৱেবছাইটত গৈ তাত টিকট বুক কৰিব পাৰিব আৰু আপোনালোকে এটা কথা মন কৰিব যেতিয়া টিকট বুক কৰিব তেতিয়া CC যিটো লেখা থাকে অৰ্থাৎ চেয়াৰ কাৰত হ'লে আপোনালোকে যিটো গ্লাছ ৰূফ ভিষ্টাডোম ডবা আছে সেই ডবাটো নাপাব গতিকে EC অৰ্থাৎ এক্সিকিউটিভ চেয়াৰ কাৰ এই এক্সিকিউটিভ চেয়াৰ কাৰ যেতিয়া আপুনি তাত অপশ্যনটোত ক্লিক কৰিব বা বুক কৰিব তেতিয়াহে আপোনালোকে গ্লাছ ৰূফ যিটো গ্লাছ ৰূফ আছে ভিষ্টাডোম কোচ সেইটো পাব এই ট্ৰেইনখনত যাবলৈ হ'লে টিকটৰ খৰচ এনেকুৱা যদি স্পেচিয়েল ভিষ্টাডোম কোচটোত যাব লাগে তেতিয়াহ'লে 1030 টকা EC যিটো আছে EC সিৰিজ যিটো আছে EC সিৰিজত 1030 টকা আৰু CC অৰ্থাৎ নৰ্মেল যিটো চেয়াৰ কাৰ আছে AC চেয়াৰ কাৰ তাত 415 টকা এতিয়া হাফলঙত গৈ আপোনালোকে কি চাব বা কি এক্টিভিটিজ আপোনালোকে কৰিব কি খাব কেনেকৈ ভ্ৰমণ কৰিব এই আটাইবোৰ সামৰি এটা পৃথককৈ ভিডিঅ' প্ৰস্তুত কৰা হ'ব আৰু অতি সোনকালে এই ভিডিঅ'টো আপলোড দিয়া হ'ব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু
লাইক কৰক যদি ভাল লাগিলে আৰু কিবা যদি আপোনালোকৰ ইনফৰমেশ্যন জানিব লগা আছে বা আপোনালোকে কিবা এড কৰিব বিচাৰে এইখিনিৰ লগত তেতিয়া নিশ্চয় কমেণ্টত জনাওক